and the Vice President of India, Mr. Dr. Sarvapalli Radhakrishnan, and today all India, this day is celebrated very colorfully in every institution in India. And today, our Ambarai Bato English School is observed very colorfully. मैं आज बहुत खुशी हूँ कि आज ये बर्थडे सेरेमनी मेरे कलरफुल से मनाए जाते हैं, इसलिए मैं आज इस स्कूल के सभी छात्राओं को मैं धन्यवाद देता हूं। तो आज যেহেতু আমার শিক্ষক দিবসৰ দিন, তো ইয়াত আমি লেকচাৰ দিয়াৰ বাবে আমাৰ উপযুক্ত সময় নহয়, কিয়নো আজিৰ দিনটো আমাৰ কাৰণে এটা ডেডিকেটেড দিন। আজি ভাৰতবৰ্ষৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠানত শিক্ষক দিৱসটো পালন কৰা হৈছে। গতিকে মই বহলাই নকওঁ, যেহেতুকে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াক পালন কৰে। আজিৰ দিনটো মই আশীৰ্বাদ জনাইছোঁ যে আমাৰ আহোমবাৰী বাটৰ ইংলিছ স্কুলৰ সকলো ছাত্ৰ ছাত্ৰীয়ে যেন তেখেতৰ আদৰ্শ আগত ৰাখি যাতে দ্ৰুপদৰূপে শিক্ষাত আগবাঢ়ি যায়, তাৰ বাবে মই সকলো ছাত্ৰ ছাত্ৰীকে মই অনুৰোধ জনাইছোঁ। মই দুটা কথা ইয়াত অনুকিয়াব বিচাৰিছোঁ যে আমি শিক্ষকসকলৰ পৰা প্ৰাৰ্থনা আৰু আশীৰ্বাদ বিচাৰিব লাগে। ছাত্ৰ ছাত্ৰীয়ে শিক্ষকসকলৰ পৰা আশীৰ্বাদ আৰু প্ৰাৰ্থনা বিচাৰিব লাগে। আমি শিক্ষকসকলক সন্মান জনাব লাগে, আৰু সন্মান জনালে শিক্ষকসকলে আশীৰ্বাদ দিয়ে, আৰু আশীৰ্বাদ তুষ্ট হ'লে এজন ছাত্ৰই দ্ৰুপদৰূপে সি আগবাঢ়িব পাৰে। গতিকে মই কিছুমান শিক্ষকসকলে কি কি কামৰ সহযোগ কৰিব পাৰে, সাইলেন্ট প্লিজ সাইলেন্ট, শিক্ষকসকলে কি কি কামৰ সহায় সহযোগ কৰিব পাৰে, what kind of help we get from the teacher. Number one, the teacher provide data and information in the brain of the student to analyze. Number two, no doubt the future of the nation is in the hands of the teachers. Number three, the teacher plays an important role students like to become successful in the career and business. Number four, the teacher help to students to become a good human in the society and good nation of the country.
Number 5, one book, one pen, one child, and the teacher can change the world. Number 6, the teacher is a friend and philosopher and guide. Number 7, the teachers are like a candle that can shine light to others. শিক্ষকসকলে এনেকৈ ছাত্ৰ ছাত্ৰীক হেল্প কৰিব পাৰে গতিকে আমি সদায় we should respect the teacher আমি শিক্ষকসকলক সদায় ৰেসপেক্ট কৰিব লাগে আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে শিক্ষকসকলক নেগলেক্ট কৰে যিসকল ছাত্ৰ ছাত্ৰীয়ে শিক্ষকসকলক নেগলেক্ট কৰে বা ৰেসপেক্ট দিব নাজানে সেইসকল ছাত্ৰ ছাত্ৰীয়ে কিছু ক্ষেত্ৰত লাভ কৰাত আমি বেগ হ'ব লাগিব গতিকে আশা কৰিছো যে সকলোৱে যাতে ছাত্ৰ ছাত্ৰীয়ে শিক্ষকক সন্মান শিক্ষকক শ্ৰদ্ধা আৰু শিক্ষকক সহায় সহযোগ কৰে তাৰ বাবে মই আজিৰ দিনটোত সকলোকে মই আশীৰ্বাদ জনাই মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ